নিউজলৈ আপোনাক স্বাগতম। মই বগা শৰ্মা। এতিয়া আমি বাতৰি আৰম্ভ কৰিছোঁ। হয়, অংগনবাড়ী স্কুলৰ প্ৰশ্ন কাকত ফাটিল। এতিয়া আমাৰ কি হ'ব? আমাৰ নহয় দেখোন চলিহঁতৰ কি হ'ব? কি কৰিব সিহঁতে? আৰু ভৱিষ্যত ধ্বংস আমাৰ নহয়, এতিয়া সিহঁতৰ ভৱিষ্যত ধ্বংস। আমাৰ ৰাইজ কি হ'ব? এই নম্বৰটোত আপোনালোকে কল কৰক, একেবাৰে বিনামূল্য, একেবাৰে ফ্ৰী। আপোনালোকৰ যদি জিঅ' আছে তথাপিও কল কৰক। হেল্ল', হয় মই কৈছোঁ কলেজ শৰ্মাই। হয় আপুনি কওক। হয় আপোনাক কম, আমি অংগনবাড়ীৰ বিষয়ে কম আপোনাক। আপুনি ক'ৰ পৰা কৈছে? পায়খানা পৰা কৈছে নেকি? আপুনি সোনকালে হাগি নকটিখন ধুই আমাক পিছত কল কৰিব। আপুনি সোনকালে ফ্ৰেছ হওক, ধন্যবাদ। হয় আপোনাক কম, আমি ৰাখিছোঁ আৰু এই নম্বৰতে কল কৰিব। হেল্ল', ক'ত আছা তুমি? তোমাক যে কৈছিলোঁ মই বাতৰিটোৰ কথা, তুমি আমাক ৰিচিপ্টখন নিদিলা নহয়। তুমি বাতৰিটোৰ কথাটো কওঁ, আমি লিখি লওঁ। কোৱা। কোৱা। ঠিক আছে। কোৱা। তুমি পাতিছা নেকি? তুমি পাতিছা নেকি? কিবা গন্ধ ওলাইছে অলপ। তুমি আহাচোন, অলপ পিছত কল কৰি আছোঁ তোমাক। ঠিক আছে। নাই এচেন খোৱা নাই, মই এচেন খোৱা নাই। দুখীয়া মানুহ চলি। তুমি পাৰিছা হে বগা? নাই তুমি পাৰিছা? তুমি ওলাই যোৱা, মই বেটাৰী তুমি পাৰিছা? তোমাৰ নালাগে, যোৱা ওলাই যোৱা। কি কোৱাৰ পৰা মোৰ মনটো অকলে হৈ গ'লো। ফোন মাৰো নেকি এবাৰ? ছাৰ যাইছোঁ মই। ক'ত যাব লাগিব? আপোনাৰ কাৰণে ৰখি আছোঁ। মই বহুত ডাঙৰ চাকৰি পাইছোঁ ছাৰ, গ্ৰীণ হাউচত। কি ক'লা? তুমি গ্ৰীণ হাউচত চাকৰি পালা? তথাপি মই কৰি আছোঁ। এতিয়া কাটি থকা নাই। এতিয়া মই কিবা এটা কৰিছিলোঁ, আপুনি মোক ভুলকৈ কোৱা গ'ল। তুমি যোৱাবাৰ মোৰ মনটো একেবাৰে বেলাই হৈছে। মই এতিয়া 10,000 ওপৰ পাওঁ ছাৰ। তথাপিও আপোনাৰ তাত যদিও 3,000 টকা পাওঁ, তথাপিও যাম মই এতিয়া ছাৰ। হয়। তুমি উভতি আহা তুমি। যাম, আহাচোন তুমি। আহিবা নেকি? তোমাৰ ধন্যবাদ থাকিল তোমাক। আহা তুমি, সোনকালে আহা। চাকৰিত যাম আজি, চাকৰিত যাম আজি। চাৰে পাঁচশি ফোন কৰি কিনে কলিং বেলটো বাজি দিম দেচোন। আজা কৰি থাকে কলিং বেল। কি কলিং বেল দিবি? চাৰে এইটো আজা কৰি থাকে। আহাচোন, কোন আহিছা? কোন আহিছা? হয় ছাৰ, মই আহিছোঁ। আহা তুমি বগা। হয়, দৰ্জাখন খোলা আছে ন? আছে, সোমাই আহা। তুমি বহা। তুমি বেয়া পাইলা নেকি তুমি? নাই বেয়া পোৱা নাই। তুমি বেয়া নাপাবা। তুমি পাতিলে মোৰ খং উঠি গ'ল। পাতিছিলোঁ নেকি মই? তুমি পাতিছিলা? হয় নেকি? বহুত দিন মই শৌচ কৰা নাছিলোঁ না, এই বাতৰি কামত থাকোঁতে পাতি। তোমাৰ বেমাৰ হৈছে, মই ক'ব লাগে, মই তোমাক ছুটি দিম নহয়। নাই ডাক্তৰকে নকওঁ, মই বেমাৰ হ'লে আপোনাক কেনেকৈ ক'ম? ঠিক আছে, এতিয়া আমি বাতৰিলৈ আগবাঢ়ি যাওঁ নেকি? হয়, বাতৰিলৈ এতিয়া আমি যাব লাগে, বিৰতি পাছত। তুমি এতিয়া কোৱা। কি ক'বলৈ কৈছে একো কোৱা নাই। এতিয়া মই যি ইচ্ছা মই নিজৰ মতে ক'ম। একো লেপটপো অনা নাই, একো অনা নাই। এডাল লৈ হৈছে ফোন কৰি থাকিবৰ কাৰণে। এতিয়া মই আপোনালোকক মোৰ নিজৰ বিষয়ে ক'ম, আপোনালোকে চাই থাকিব। চালে চাব, নাচালে নাই, যি কৰি থাকিব। তথাপি মই কৈছোঁ, মই আচলতে এজন মানুহ। কি মানুহ সিহঁতক ক'বলৈ আপোনাৰ দৰকাৰ নাই। আপুনি দেখিছে মই বগা মানুহ, ক'লা মানুহ নহয়। আপুনি চিন্তা নকৰিব। বগা মানুহ আপোনালোকে স্ক্ৰীণত পূৰা চাফা দেখিব পাব, একেবাৰে স্বচ্ছ ঘৰটো নিচিনা দেখিবলৈ পাব। মোৰ ঘৰত দুজনী গাই আছে, এজনী গাই এজনী চানা আছে। নহয়, তোমাক মই ঘৰৰ বিষয়ে ক'বলৈ নাই। তুমি আমাৰ অংগনবাড়ী স্কুলৰ বাতৰিৰ বিষয়ে ক'ব লাগিব। অংগনবাড়ী স্কুলত সৰু পুৱাই যোৱা নাছিলোঁ, এতিয়াও নাযাওঁ। কাৰণ তাত খিচাৰি খুৱাই, চুজি খুৱাই, আমি চুজি খাই একো বুজি নাপাওঁ। নহয়, তুমি স্কুলত যোৱাৰ কথা কোৱা নাই। কি কৈছে? আমাৰ যে অংগনবাড়ীখন, ছাত্ৰবিলাকে যে আমাৰ কিবা যে দেখুৱাম বুলি কৈছিলা, আমি যে বাতৰিটো লিখিছিলোঁ, সেইটো বিষয়ে কোৱা আকৌ। তুমি কি ঘৰৰ বিষয়ে কৈছা, অংগনবাড়ীৰ কথা কৈছা? সেই ভিডিঅ'টো আপোনালোকক মই পাছত কেতিয়াবা সময় পালে বা মই লগ পালে ক'ৰবাত দেখুৱাম। এতিয়া মোৰ মোবাইলত একেবাৰে চাৰ্জ নাই। যদি মই মিছা কৈছোঁ, আপোনালোকক দেখুৱাই দিম মই। আপোনালোকে বিশ্বাস নকৰিব পাৰে। হয়, মই পাছপোৰ্ট মাৰি লৈছোঁ। আপোনালোকে পাছপোৰ্টটো নাচাব পাৰিলে। চাওক, চাৰ্জ একেবাৰে ৰঙা হৈছে। আপোনালোক চৰি, মই টিভিত দেখুৱাই আছোঁ ন, মই মোবাইলত দেখুওৱা নাই। পাহৰিছোঁ দেই, বেয়া নাপাব। আমি এটা ব্ৰেক দিওঁ অলপ। ব্ৰেক দিব লাগিব নেকি? তুমি এটা কথা পাহৰিলাহে, আমাৰ কণ্টেক্টৰ নম্বৰটোৰ কথা কোৱা নাই। কণ্টেক্ট নম্বৰটো তলত যে দিয়া আছে, কণ্টেক্ট নম্বৰটো, তাতে আপোনালোকে যিকোনো চিমেৰে কল কৰিব। লগালগ মোৰ কাণত নহয়, মোৰ মোবাইলত লাগি যাব। আৰু মই তেতিয়া ধৰিম, আপোনালোকক কিছুমান দিয়া পৰামৰ্শ দিম। সেই দিয়া পৰামৰ্শখিনি আপোনালোকে যি কৰি থাকিব। কোন আহিছে? হেল্ল', কোৱা। তুমি খোজকঢ়া হ'ল নেকি? কোৱা, তোমাৰ কথাটো কি হ'ল? অংগনবাড়ীৰ কথা, এই আমাৰ বগা কথা পতা। বগা তুমি লোৱা কথাটো। হয়, হেল্ল',
আপুনি একেবাৰে বিজি মেন ন পায়খানাত থাকিলে ফোন কৰে হয় নাই আমিওতো ঘৰত পায়খানাত থাকিলে প্ৰগ্ৰেম কৰিব আৰু পায়খানাতে আমি স্ক্ৰীন টিভি স্ক্ৰীন লগাই দিব আৰু নেৰো তথাপিও আপোনাৰ ইমান সময় নাই নে শৌচ কৰি থাকিলে ফোন কৰে আপোনালোকে যেতিয়া শৌচ কৰা হ'ব তেতিয়া ফোন কৰিব এতিয়ালৈ ফোনটো ৰাখি থৈ দিয়ক কাৰণ আমাৰ শৌচ কৰি থাকিলে আপোনালোকৰ তাৰ বাথৰুমৰ বাছবিলাক আহি থাকে আমি সহ্য কৰিব নোৱাৰোঁ তথাপিও আমি সহ্য কৰিছোঁ আৰু আপোনাৰ মুখৰ পৰা বিৰাট দুৰ্গন্ধ বাহিৰ হৈ আছে গতিকে আপুনি মাইক্ৰফোনটো অলপমান নিলগৰ পৰা কওক তেতিয়া আমি আপোনাৰ মাতটো স্পষ্টকৈ শুনিম এতিয়া আপুনি বেয়া নাপাব পায়খানাৰ পৰা যদি হৈছে ওলাই আহক বাহিৰলৈ তেতিয়া আপোনালোকক আমি চাফ চিকুণকৈ কথা পাতিম এতিয়া নমস্কাৰ ধন্যবাদ এতিয়া আমাৰ 2 মিনিট ব্ৰেক দি দিয়াহে ব্ৰেক দিম নেকি অঁ দিয়া এতিয়া আমি খন্তেক বিৰতি দিছোঁ বিৰতিৰ পিছত আকৌ ঘূৰি আছোঁ আপোনালোকে ক'লৈ যাব আমি গ'লেও নাযাব কোনো কোম্পানীয়ে এডভাৰেজ দিব কোৱা নাই কোনো আমাক টকা দি এডভাৰেজ দিব দিয়া নাই আমি ৰাখিছোঁ বগা মাক মোৰ 3000 টকা দৰমহাৰে বগা আমাক এডভাৰেজ দিব হে মাই হয় একেবাৰে চাৰ্জাৰ থাকে কেমেৰা একেবাৰে ফটোৱা চাওক কেনেকুৱা কেমেৰা আছে হে দেখিছেনে কেমেৰা কেনেকুৱা হয় হয় বেক কেমেৰা কৰি থৈছোঁ দেখিলে পাব হে মাই চেলফি এক্সপাৰ্ট একেবাৰে বঢ়িয়া আপোনালোকে এইটো নিকিনিব কাৰণ এইটো একেবাৰে ফাল্টু কেমেৰা হয় চাৰ্জাৰ নাথাকে দিনটোৰ ভিতৰত এইটো দোকানত এটাই পায় মাত্ৰ আপোনালোকে বিচাৰিলে ক'তো নাপাব যদি কিনিব বিচাৰে মোৰ পৰা কিনিব 10,000 টকা কিনিব মই 7,000 টকা কিনিছোঁ কাৰণ এইটো MI মোবাইল হয় মাই মোবাইল MI মিনছ কি माय मात आकारे माय हुस्सो यो माय सब कैसा लगा है आप लोगों को हाय कैसा लगा है ये माता 99 रुपीस में किना है मैंने हाय कैसा लगा है आप लोगों को ये माता 99 रुपीस में आप लोगों को दुकान के मिलेगा वो किन लेना हाय এতিয়া আমি অনুষ্ঠান সামৰিব লাগিব কাৰণ আমাৰ হাতত একেবাৰে সময় নাই ঘৰত ভাত খাব যাব লাগে তথা ভিডিঅ' বনাই আছোঁ আপোনালোকে চাই আছে শুভৰাত্ৰি নহয় দাদা শুভৰাত্ৰি যদিও আপোনালোকে কেপি খাব পাৰে শিখৰ খাব পাৰে তথাপিও লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বুলি মোৰ ফালৰ পৰা কৈ দিছোঁ যদি পাৰে নহয় ঘৰত যাই মাৰিম কিন্তু খেদি কিনি